Hello everyone, good morning, welcome and welcome back to my channel. মই পাহাৰী গগৰীয়া আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আৰু মই আছোহি মাৰ ঘৰত। আজি এসপ্তাহে হ'ল অহা ঘৰলে। এই পিঠা, চানা, কল এইবোৰ কালি আমাৰ নিচাদো সকাম আছিলে বছৰেকীয়া। তাৰ পৰা না এফালে পিঠা বনাই আছে ভণ্টিয়ে। এনেকৈ কোনে পিঠা বনাই খাই পাইছে জনাবচোন। পাতত এনেকৈ বান্ধি কিনে এনেকৈ কেৰাহীত দি এনেকৈ নাৰিকল চাৰিকল দি পেলাই পাতত এনেকৈ দি দিছে ভণ্টিয়ে। তাৰপিছত কেৰাহীতে দি দিছে। খাবলৈ বহুত টেষ্টি লাগে এনেকৈ। ইয়াত আছে ভেদাইলতা নে ভেবেলী লতা, তাৰ নৰসিংহ পাত বেছি নাই, মছন্দৰী। মায়ে চব্জি বনাব। এটা হেল্থি, পেটৰ কাৰণে বহুত উপকাৰী জীয়া চেঙেলী মাছ দি বনাব। আপোনালোকে বেলেগ মাছো দিব পাৰে, কিন্তু চেঙেলী মাছটো বহুত ভাল। ভেদাইলতাখিনি পিচি ল'লে আৰু আলুখিনি ৰুকি লৈছে। মায়ে প্ৰথমতে এইখিনি মাছকেইটা একেবাৰে কম তেল দি ফ্ৰাই কৰি ল'লে। তাৰপিছত এনেকৈ এইখিনি ভাজি লৈছে, একেবাৰে কম তেল। পূৰা পানী দি দিব লাগিব। তাৰপিছত উতলিব দিব লাগিব। যিমান পাৰে উতলিব দিব লাগে। জুইত বনোৱা টেষ্টেই বেলেগ। মই বহুত ভাল পাওঁ এনেকৈ খাই, বহুত টেষ্টি লাগে আৰু পেটৰ কাৰণে বহুত উপকাৰী। এয়া দেখিছেনে কিমান গ্ৰীণ হৈ গৈছে, পূৰা ডাঠ। এনেকৈ পূৰা উতলিব লাগিব। আৰু এইফালে ভণ্টিয়ে বনাব লৈছে পাতত দিয়া মাছ। পাতখন প্ৰথমতে জুইত সেকি অলপ হেৰি কৰি লৈছে যাতে ফাটি নাযায়। এইফালে সৰু মাছ, গোটেইখিনি নবনাই, অলপ বনাব, জুইত দি কিনে বনাব। জুইৰ পৰা উলিয়াই আনিলে। এতিয়া পূৰা সিজি গৈছে, গোন্ধটো পূৰা আহিছে, খাওঁ খাওঁ লাগি গৈছে। সঁচাকৈ বহুত টেষ্টি, বহুত ভাল লাগে খাই এনেকৈ। তাতে কলপাতৰ গোন্ধ, জুই এনেকৈ দিলে মানে বেছি ভাল লাগে।